নমস্কাৰ আপোনালোক আটাইকে পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এঠাইলৈ আহি আছো, মানে মোৰ সেকেন্ড ড'জটো দিব হৈছে, তাকে আজি দিবলৈ আহিছো। মিষ্টাৰে অকমান অসুবিধা হোৱাৰ কাৰণে আহিব নোৱাৰিলে। আমি আজি খোজকাঢ়ি আহিছো এই মাইনাজনীৰ লগত। কেতিয়াবা লাগে ন, স্বাস্থ্যৰ কাৰণেও ভাল খোজকাঢ়ি অহাটো। ভাগৰ ধৰিছে, তথাপিও উপায় নাই, ইমান ৰ'দ দিছে। এইখন হৈছে ফাৰ্ম, ইয়াতে মুগা পোহে। ইয়াতে অফিচটো যে সৰুটো অফিচটো, ইয়াতে কাম কৰা কৰ্মচাৰী থাকে। এইফালে বহুত ডাঙৰ ফাৰ্ম হয়, এইফালেও আছে। পানীৰ ব্যৱস্থা কৰি লৈছে, টেংকি দুটা বহুৱাই লৈছে। এখন ফাৰ্ম হয়, খুব ধুনীয়া লাগে ভিতৰত গৈ। আজি অফিচৰ মানুহ নাই চাগে, তলা মৰা আছে। এয়া গৰুবিলাকে ঘাঁহ খাই আছে। ভিতৰলৈ যাবলৈ পালে ভাল আছিলে, কিন্তু আজি নেযাওঁ, টাইমো নাই। এয়া আমি বাটৰে গৈ আছো। এইফালে আছে চেগুন বাৰী, বহুত নিজান হয় এইখিনি। এইডাল বৰগছ, বহুত ডাঙৰ গছ হয়। আৰু 1 কিলোমিটাৰ মান খোজ কাঢ়িব লাগিব। এইযোৰ মই চিম্পল কাপোৰে পিন্ধি আহিছোঁ। বেজি দিব আহিলে হেভি টাইপ পিন্ধি আহিলে ভাবিব আৰু বোলে বেজি দিব আহিছে নে বোলে বিয়া খাব আহিছে। হয়নে নহয়? ইয়াতে পথাৰ আছে ধুনীয়াকে, এইখন ধুনীয়া পথাৰ। চাৰিওপিনে সেউজীয়া সেউজীয়া পৰিৱেশ। হাই কৈ দিয়া। এইটো হৈছে কি মন্দিৰ? গণেশ মন্দিৰ। ৰাইজে গণেশ পূজা কৰে। মাইনাকেইটাৰ পৰীক্ষা আছে চাগে, পৰীক্ষা দিব গৈ আছে। এইটো স্কুলটো পাই গ'লো, আমাক ইয়াতে বেজি দিব। গাঁও পঞ্চায়ত অফিচ। এয়া আমি স্কুলটোৰ ভিতৰত সোমাই আহিলোঁ। আজি মানুহৰ সংখ্যা কম আছে। এয়া আছা বাইদেউ বাহিৰত, মই ভিতৰলৈ সোমাই গ'লো আৰু কেমেৰাত আছে মাইনাজনী। আজি মানুহ সিমান জুম পাতি থকা নাই, মানে দি আছে গৈ আছে। আমি ভেকচিন লৈ আহিলোঁ। অকণমান গাটো বেয়া লাগিছে। বাকী এইটো ভেকচিনত জ্বৰ নুঠে বুলি কৈছে, কি হয় ঘৰ গৈ পালেহে হ'ব। আমি এখন দোকানত সোমালোঁ। মইনাজনীক যিহেতু আইতাকৰ লগত থৈ আহিছোঁ, তাইৰ কাৰণে কিবা লওঁ। এতিয়া ঘৰত আহিলোঁ, ফ্ৰেছ হ'লোঁ, অকণমান টোপনি মাৰোঁ বুলি ভাবিছোঁ, কাৰণ ইমান দূৰ খোজকাঢ়ি আহিছোঁ, ভাগৰো লাগিছে। শুই উঠি আকৌ লগ পাম। শুই উঠি কিবা খাব মন গৈ আছিলে। মই এইটো কেকটো এনেকৈ বনাই ফ্ৰিজত থৈ দিছিলোঁ। একো অকেজন নাই, এনেই বনাইছিলোঁ। এতিয়া আমি খাওঁ। আৰু মই মাৰ কাৰণে আনিছিলোঁ এটা গিফ্ট, এইযোৰ কাপোৰ। মাক গিফ্ট দিম বুলি আনিছোঁ। ধুনীয়াকৈ মিনা কৰা আছে, ৰেড এণ্ড অৰেঞ্জ কালাৰেৰে।
এখন চাদৰখন মই এনেকৈ দহি গুঠি দিছোঁ যিহেতু ইয়াতে অৰেঞ্জ কালাৰৰ মিনা কৰা আছে সেইকাৰণে মই ইয়াতে অৰেঞ্জ কালাৰৰে দহিকেইটা গুঠি দিছোঁ কেনেকুৱা লাগিছে বাৰু ব্লাউজটো চিলাই কৰা হোৱা নাই ভাগিনীজনীৰো বিয়া আহিলে সেইকাৰণে বহুত কাম পৰি আছে এইখন তাইৰ চেলেং চাদৰখন মোক দহি গুঠিব দিছে আৰু এনেকৈ ছাইডটো চিলাই কৰি দিছোঁ আৰু এইখন হৈছে কইনাৰ মাকৰ ছাইড পটিকেইটা লগাই দিছোঁ আৰু দহিও এফালে হৈছে এফালে আছে এফালে বাকী আছে এতিয়া এইখিনি কৰিলে কাম হ'ব মোৰ বিয়াৰ কাম আজৰি হ'ব আজিলৈ ইমানেই ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আপোনালোকে যদি মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমতে পাই যাব তেতিয়াহ'লে আজিলৈ ইমানেই আপোনালোকক পুনৰ লগ পাম আন এটি ভিডিঅ'লৈ আজিলৈ ধন্যবাদ